এবাৰ এজন নৱযুৱক সক্ৰেটিছৰ ওচৰত আহিল আৰু তেওঁ সুধিলে সফলতাৰ ৰহস্যটো কি। সক্ৰেটিছে সেই ল'ৰাটোক ক'লে, অহাকাইলৈ তুমি মোক নদীৰ ওচৰত লগ কৰিবা, মই তোমাক বুজাই দিম সফলতাৰ ৰহস্য। পিছৰ দিনা যুৱকজন উৎসাহেৰে নদীৰ ওচৰত সক্ৰেটিছক লগ কৰিব গ'ল। সক্ৰেটিছে যুৱকজনক তেওঁৰ লগত নদীৰ ফালে আগবাঢ়িবলৈ ক'লে আৰু যেতিয়া আগবাঢ়ি পানী ডিঙিতলৈকে পালে, হঠাৎ সক্ৰেটিছে সেই যুৱকজনৰ মাথাত ধৰি পানীত ডুবাই দিলে। ল'ৰাজন বাহিৰত ওলাবলৈ সংঘৰ্ষ কৰিব ধৰিলে, কিন্তু সি সক্ৰেটিছৰ বলৰ ওচৰত হাৰ মানিব লগা হ'ল। তাক তেতিয়ালৈ ডুবাই ৰাখিলে যেতিয়ালৈ সি নীলা পৰি নগ'ল। পাছত সক্ৰেটিছে তাৰ মূৰটো পানীৰ পৰা বাহিৰত ওলাই দিলে। বাহিৰত ওলাইয়ে সি প্ৰথম কামটো কৰিলে, সেইটো হ'ল জোৰকৈ উশাহ নিশাহ লোৱা। অলপ পাছত সক্ৰেটিছে সুধিলে, যেতিয়া তুমি পানীৰ ভিতৰত আছিলা তেতিয়া সকলোতকৈ বেছি কি বিচাৰিছিলা? যুৱকজনে উত্তৰ দিলে, শ্বাস লোৱাটো বিচাৰিছিলোঁ। সক্ৰেটিছে ক'লে, এইটোৱে সফলতাৰ ৰহস্য। যেতিয়া তুমি সফলতাক সিমানেই জৰুৰীভাৱে বিচাৰিবা যিমান তুমি উশাহ নিশাহ ল'ব বিচাৰিছিলা, তেতিয়াহে তুমি ইয়াক প্ৰাপ্ত কৰিব পাৰিবা। ইয়াৰ অবিহনে বেলেগ আৰু ৰাস্তা নাই। বন্ধুসকল, যেতিয়া আমি অকল এটা বস্তু বেয়াকৈ পাবলৈ বিচাৰোঁ, যেন সেইটো আমাক যিকোনো প্ৰকাৰে লাগিবই লাগিব, তেতিয়াই সেই বস্তুটোক আমি পায়ে যাওঁ। যেনেকৈ সৰু পোৱালীবোৰক চাবাচোন, সি নাটো পাষ্টত জীয়াই থাকে না ফিউচাৰত, সি অকল বৰ্তমানত থাকে। আৰু যেতিয়া সিহঁতক খেলিবলৈ কিবা বস্তু লাগে অথবা খাবলৈ চকলেট, তেতিয়া সিহঁতৰ সম্পূৰ্ণ ধ্যান, সম্পূৰ্ণ শক্তি অকল এটা বস্তুক পাবলৈ লগাই দিয়ে আৰু অৱশেষত সেই বস্তুটো পায়েই যায়। সেয়েহে সফলতা পাবৰ কাৰণে ফ'কাছ বহুত জৰুৰী হয়। সফলতাক পাবলৈ যি ইচ্ছা থাকে সেইটো অতিকৈ প্ৰবল হ'ব লাগে। আৰু যেতিয়া আমি ফ'কাছ অথবা সম্পূৰ্ণ মনোযোগ আৰু প্ৰবল ইচ্ছা পাই লওঁ, তেতিয়া সফলতা আমাক প্ৰাপ্ত হৈয়ে যায়। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। মই আপোনাক লগ পাম অন্য এটা ভিডিঅ'। শেষত ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ।